নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? সকলোকে স্বাগতম জনালোঁ আমাৰ ইংৰাজী ভিডিঅ'লৈ। আৰু এতিয়া আমি গৈ আছোঁ শদিয়ালৈ বুলি, মানে চপাখন কুচু আৰু মই ন আমি এতিয়া গৈ আছোঁ শদিয়ালৈ বুলি, হয়নে? আজি কুচু স্কুল ছুটি, হয়নে? তাই স্কুল ছুটি, বেটী স্কুল খোলা, সেইটো কাৰণে মানে তাই স্কুল থৈ আহিছোঁ আৰু দেই। আগতে অৰুণাচল বুলি কওঁতে বহুত ভয় খাইছিলোঁ, ৰাস্তা পদূলি সৰু আছিলে। আজিকালি ৰাস্তাৰ কিনাৰে কিনাৰে দোকান ঘৰ একদম ধেৰ, ৰাস্তাও বহল হ'ল, একো ভয় নাই তেনেকুৱাকৈ। একদম ধুনীয়া পৰিৱেশৰ মাজেৰে আহি আমি পাই গ'লোহি আমাৰ শদিয়া। এয়া আছোঁ শদিয়া আৰু অৰুণাচল গেট। আৰু আমি ৰয়িঙৰ পৰা আহি আছোঁ যিহেতুকে আমাক গেট পাছ দেখাব নালাগে। যেতিয়া অৰুণাচললৈ যাম তেতিয়াহে আমি গেট পাছটো দেখাই যাব লাগিব আৰু গেট পাছ উলিয়াই ল'ব লাগিব দেই। আৰু শদিয়া গেটখন পাৰ হৈয়ে শান্তিপুৰ পায়। শান্তিপুৰ আমাৰ ঘৰ আছে, আমি ঘৰলৈ নাযাওঁ, কিন্তু আমি বেংকলৈ যাম। এইফালে বেংকৰ পৰা ওলাই আহিলোঁ। আজি একেদিনাখনে বেংকৰ কামটো ধুনীয়াকৈ হৈ গ'ল, নহ'লে 2 দিন 3 দিন তেনেকৈ আহিব লগা হয়। বেংকলৈ আহিছিলোঁ মানে মোৰ আধাৰ কাৰ্ড পাছবুকখনৰ লগত লিংক কৰিবৰ কাৰণে, মানে নম্বৰটো আগৰ নম্বৰটো বেয়া হৈ গৈছিলে যে, ৰিজেক্ট হৈছিলে, সেইকাৰণে নতুন এটা নম্বৰ হেৰি কৰিলোঁ। আৰু এইফালে ৰাস্তাৰ কিনাৰতে একদম ধুনীয়াকৈ আইতাজনীয়ে ইমান ধুনীয়াকৈ বনাই আছে ভাপত দিয়া পিঠা, তাকে খাওঁ বুলি সোমালোঁ। এতিয়া ইয়া চাওক কি ধুনীয়াকৈ বনাই আছে চাওকচোন। এই বহাই থৈছে নেকি? সেইটো বহাই দিছোঁ। এতিয়া তাৰমানে হেৰি যে পিঠা জমা হৈ আছে, অঁ সেইকাৰণে আকৌ বেছিকৈ বনালে থ'বলৈ জেগা নাই যে। অঁ কি চাউলৰ বনাইছে? লাহি চাউলৰ বনাইছোঁ। লাহি চাউলৰ। শদিয়ালৈ আকৌ বলিন চেতিয়া ডাঙৰীয়া আহিছিল সেইদিনাখন, নতুন মেম্বাৰসকলৰ চিনাকি কৰিবৰ কাৰণে মিটিং হ'ব আজি। আৰু এইফালে বৰ ধুনীয়াকৈ বনাইছে পিঠাকেইটা, খায়ো ভাল লাগিছে। গুড়, চবগুটি, নাৰিকল আৰু ইলাচি দি বনাইছে, ইমান ধুনীয়া হৈছে নহয় খাবৰ কাৰণে। আৰু আপোনালোকে এনেকৈ খাই ভাল পায়নে জনাবচোন। পুচুক থৈ গৈছিলোঁ মাৰ লগতে। এয়া চাওক, মায়ে আকৌ আমাক ভাত খাবৰ কাৰণে ৰখাইছে, ভাত ধুনীয়াকৈ বনাই আছে। আৰু মায়ে দি যাবৰ কাৰণে শাক পাচলিবোৰ উঠাই আছেগৈ বাৰীত। ইমান ৰ'দ দিছে, নালাগে বুলি কৈছোঁ, তথাপিও কেইটামান লৈ যোৱা বুলি কৈ উঠাই আছে। এতিয়া আহি পাই গ'লোহি আমাৰ ঘৰখনত। ঘৰৰ ভিতৰত ইমান গৰম, লাইট নাই, আৰু এই কৃষ্ণচূড়া গছজোপাই আমাৰ বাৰান্দাখন একদম ধুনীয়াকৈ চাহ পেলাই থৈছে। ইমান ভাল লাগিছে ন বহি দিবলৈ, ইমান ধুনীয়া ঠাণ্ডা বতাহ এজাক আহি আছে। আৰু এই পিছফালে থকা ঘৰটো চাওকচোন, পূৰা মানে জংঘলে ভৰ্তি কৰি দিছে। আগতে মানুহ আছিলে বাৰু ইয়াতে, এতিয়া মানুহ কিয় জানো অহা নাই, বহুত দিনেই হৈ গ'ল, পূৰা হাবি হৈ গৈছে। আৰু একেই অৱস্থা আমাৰো তেনেকুৱাই হৈ আছিলে আগতে। এতিয়া মায়ে আছে যিহেতুকে অকণমান হ'লেও চাফ চিকুণ হৈ আছে ঘৰটো। বহুত কাম আছে কৰিবলগীয়া। চাওকচোন এইখন বাৰান্দাৰ কাৰণে এইবিলাক পূৰা কৰি থৈ আছে, কিন্তু সেয়াই আৰু কৰিব পৰা নাই। যেনে তেনে আৰু ঘৰখন অকণমান থিয় কৰি লোৱা হ'ল। তাকে এনেকৈ আহিলে ঘৰখন লৈ কিবা এটা ভাল লাগে মানে। তাকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো আমাৰ ঘৰৰ। এনেই আমাৰ ঘৰখন দেখিবলৈ মানে ওচৰ চুবুৰীয়াখিনি কৈছোঁ, একদম জংঘল লাগিব। পিছফালে বাঁহগছ আছে, কি আছে, কিন্তু ওচৰতে ইফালে এটা ঘৰ আছে, সেয়া এটা ঘৰ আছে, আৰু এইয়া এটা ঘৰ, মানে চবফালে ঘৰে ঘৰ। আমাৰ ঘৰটো মাজতে আছে, ধুনীয়া এটুকুৰা জেগা হয়, একদম ধুনীয়া পৰিৱেশ। কিবা এটা ভাল লাগে আৰু নিজৰ ঘৰখনলৈ আহিলে। আৰু এতিয়া ভাত পানী খাই লওঁগৈ দেই। তাৰপাছত ভাতকেইটা ধুনীয়াকৈ বাঢ়ি দিলে মায়ে, মাৰ লগত বহি এসাঁজ ভাত ধুনীয়াকৈ খালোঁ গোটেইকেইটাই। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ' এটা আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই। শদিয়াৰ পৰাই দিলোঁ।